গুড মৰ্ণিং আছাম। আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আপোনালোকৰ সন্মুখত মই মহিজুল ইছলাম। বন্ধুসকল, এনেকুৱা ধৰণৰ ভিডিঅ' ডেইলি পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। প্ৰথমটো খবৰ হৈছে কোভিড-19ক লৈ অসমৰ গাঁৱে গাঁৱে কৰা হ'ব স্বাস্থ্য পৰীক্ষা। কোভিড-19ক লৈ অসমৰ গাঁৱে গাঁৱে স্ক্ৰিনিং কৰা হ'ব। 23,000 ৰাজহুৱালৈ প্ৰেৰণ কৰা হ'ব চিকিৎসকৰ দল। যোৱা মঙলবাৰে উপায়ুক্ত আৰু বিভিন্ন চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বৈঠকৰ অন্তত ৰাজহুৱা কৰে যে চিকিৎসকৰ দলে স্ক্ৰিনিং কৰিব কোভিড-19ৰ লক্ষণ। গাঁৱে গাঁৱে স্ক্ৰিনিং সন্দৰ্ভত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়াৰ কথা ছ'চিয়েল মিডিয়াৰ যোগে অৱগত কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে দিল্লীত কৰোনাত আক্ৰান্ত শিৱসাগৰৰ এজন ব্যক্তি। দিল্লীত কৰোনাত আক্ৰান্ত হৈছে এগৰাকী অসমীয়া ব্যক্তি। আক্ৰান্ত লোকজন শিৱসাগৰৰ পাটহাকুৰ বাসিন্দা বুলি জানিব পৰা গৈছে। দিল্লীৰ এপ'ল' হাস্পতালত লোকজনৰ কৰোনা পৰীক্ষা কৰি থকা হৈছে। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে জানুৱাৰীৰ পৰা দিল্লীতে আছিল ব্যক্তিগৰাকী। ব্যক্তিগৰাকীৰ বয়স প্ৰায় 61 বছৰ। আন এটা খবৰ হৈছে BTCত পুনৰ হাগ্ৰামা মহিলাৰ চৰকাৰ গঠন কৰিব বুলি মত প্ৰকাশ কৰে BTCৰ শাসক দল BPF দলৰ 5 বছৰীয়া কাৰ্যকাল 27 এপ্ৰিলৰ অন্ত পৰাৰ লগে লগে পৰিষদৰ শাসক ক্ষমতা ৰাজ্যপালৰ হাতত গুচি যোৱাৰ পিছত আজি BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কোকৰাঝাৰৰ দেৱৰ গাঁৱস্থিত নিজ বাসভৱনত মঙলবাৰে BTCত ৰাজ্যপালৰ শাসক প্ৰৱৰ্তক হোৱাৰ সম্পৰ্কে সাংবাদিকে জানিব বিচৰাত মহিলাৰীয়ে কয় যে মিত্ৰদল হিচাপে আমি BTC পৰিষদীয় চৰকাৰৰ কাৰ্যকাল 6 মাহলৈ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছোঁ যদিও ৰাজ্যপালে সেয়া মানি লোৱা নাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ভাৰতত 24 ঘণ্টাত মৃত্যু হৈছে 73গৰাকী লোকৰ। দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰোনাৰ সন্ত্ৰাস। বিগত 24 ঘণ্টাত দেশত মৃত্যু হৈছে 73গৰাকী লোক। ইফালে 24 ঘণ্টাৰ ভিতৰত ভাৰতত আক্ৰান্ত হৈছে 1897গৰাকী লোক। উল্লেখ কৰা প্ৰয়োজন যে মাত্ৰ 24 ঘণ্টাৰ ভিতৰত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা এয়াই হৈছে সৰ্বাধিক। দেশৰ ভিতৰতে সৰ্বাধিক কৰোনাত আক্ৰান্ত হোৱা দেশখনেই হ'ল মহাৰাষ্ট্ৰ। ৰাজ্যখন কৰোনাত 9,000ৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 400 লোক। আন এটা দুখ লগা খবৰ হৈছে সাহায্য পোৱা ধনৰো বাক লাগে পুত্ৰক। বৃদ্ধা মাতৃক মাৰপিট। লকডাউনত বৃদ্ধা মাতৃয়ে লাভ কৰা সাহায্যৰ ধনৰ বাঘ লাগে 2 পুত্ৰক। মাৰপিট কৰি ঘৰৰ পৰা বাহিৰ কৰি দিলে মাতৃক। হোজাই জিলাৰ মোৰাজাৰ থানাৰ অন্তৰ্গত চদৰ গাঁৱত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা। গাঁওখনৰ এগৰাকী বৃদ্ধা মহিলাক মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিলে 2 কুলাংগাৰ পুত্ৰই। যোৱা 3 দিন ধৰি ৰাজপথতে আশ্ৰয় গ্ৰহণ কৰিছে অসহায় মহিলাগৰাকীয়ে। চন্দ্ৰাবান বিবি নামৰ মহিলাগৰাকী তেওঁৰেই 2 পুত্ৰ ক্ৰমে ফাৰুক আহমেদ আৰু আনোৱাৰ হুছেইনে মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিছে। জানিব পৰা মতে লকডাউনৰ বাবে এই মহিলাগৰাকীৰ একাউণ্টত প্ৰধানমন্ত্ৰী জনধন যোজনাৰ অধীনত আহিছিল চৰকাৰী সাহায্য। এই টকাখিনি বিচাৰিছিল 2 পুত্ৰই। টকা উলিয়াই নিদিয়াৰ বাবে বৃদ্ধা মাতৃক আক্ৰমণ কৰি ঘৰৰ পৰা উলিয়াই দিলে কুলাংগাৰ পুত্ৰ দুজনে। শেষত ৰাজপথত পৰি থকা মহিলাগৰাকীৰ খবৰ লাভ কৰে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ আৰু মোৰাজাৰ আৰক্ষীয়ে। হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ সম্পাদিকা প্ৰণীতা মাৰাং, পেনেল অধিবক্তা ৰহিনা ৱাৰিছ আৰু মোৰাজাৰ আৰক্ষীয়ে কালি গাঁওখনত উপস্থিত হৈ মহিলাগৰাকীৰ উদ্ধাৰ কৰাৰ লগতে 2 পুত্ৰ ক্ৰমে ফাৰুক আৰু আনোৱাৰক আটক কৰে। মহিলাগৰাকীক ন্যায় প্ৰদান কৰাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে আইন সেৱা প্ৰাধিকৰণ সম্পাদিকা প্ৰণীতা মাৰাঙে।